গাইজ আজি পলম নকৰি আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো বলক আমি ষ্টাৰ্ট কৰোঁ। আজি আমি এজন মহান ব্যক্তিৰ টিকটকাৰৰ বিষয়ে অকমান ক'ব বিচাৰোঁ। এইটাকো কি ইমান সময়লৈকে ভিডিঅ'টো ঠিকেই আছিলে, তাৰ পিছত এনেকুৱা কি কৰিলে কি? এবে মই হাঁহিটো এটা দিব পাৰিলে হয় না। ঐ শুন, আমাৰ দেশখন স্বচ্ছ ভাৰত হয় বুজিছ, তন্তে এনেকুৱা টিকটক বনাই এই ৰাস্তাত বহি হাগিলো এনেকুৱা কৰি দেশখন বৰবাদ কৰি আছ বুজিছ। এইটো কৰা বন্ধ কৰ। मैं तेरे 32 के 32 दांत तोड़ दूंगा। दे भांगी दे। मैं तेरे 64 दांत तोड़ दूंगा। ओ भाई साहब, 64 दांत तो होते भी नहीं है। तू ठीक কৈছ, কেনেকে হ'ব পাৰে? मुझे पता था तू बीच में बोलेगा, इसलिए मैंने तुम दोनों के दांत गिन लिए थे। কি ओ भाई কি কৈ আছে বে? এইটো কি কৈ আছে? এনেকুৱা হলে তো সবে যে ओ भाई मारो मुझे मारो जरा जोर से ताली तो बजाओ। कीको आंटी कहाँ जा रहे हो? এইজন আমাৰ মহান ব্যক্তিজনে ঘণ্টা ক'ত পালে? মইতো ইয়াত ঘণ্টা দেখাব, ঘণ্টাৰ ঘণ্টাও মই দেখা পোৱা নাই। ঘণ্টা কি জানি তোৰ নিজৰ ঘণ্টাটো বজাই দিলে নেকি? আৰু এই মহান ব্যক্তিজনৰ এটা ভাল অভ্যাস আছে। কি অভ্যাস? তেওঁ য'তে ত'তে ৰাস্তাই ঘাটে য'ত পায় তাতে বহিকে হাগি দিয়ে, হাগিব বহি যায়। পেট বেয়া ফ্ৰেণ্ডছ, তো আজিলৈ এইখিনিয়ে ভিডিঅ'টো। তো চাইকে কেনেকুৱা লাগিল, বা ভাল লাগিল বা বেয়া লাগিল, তো ক'ব। লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। বাই বাই।